Hi everyone, welcome to another vlog. আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু এটা সুন্দৰ দিনৰ আৰম্ভণি হ'ল। বলক মই অকমান ওলাই যাওঁ এতিয়া খোজ কাঢ়িবলৈ, আপোনালোকো বলক মোৰ লগত। মোৰ লাষ্ট ভিডিঅ'টো আপোনালোকে চাইছিলে হয়তো, তাত মই ডেল কাৰ্নেগীৰ কিতাপৰ বিষয়ে কিছুমান কথা কৈছিলোঁ। আজি এইটো ভিডিঅ'ত মই আৰু অলপমান ইণ্টাৰেষ্টিং কথা ক'ম তেখেতৰ বিষয়ে, তেখেতৰ কিতাপৰ বিষয়ে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই শেষত কিছুমান কথা ক'ম তেখেতৰ কিতাপৰ বিষয়ে। আশা কৰোঁ আপোনালোকে বেছ ভাল পাব। হৈ গ'ল মোৰ মৰ্ণিং ৱাক। এতিয়া দিনটোলৈ মোৰ বহুত কাম আছে, চাই থাকিবচোন। আজি বহুত কামৰ শেষত আকৌ মই কিতাপ পঢ়িম। এয়া মোৰ মধুৰি লাগিছে মোৰ গছত, চাওক ঢেৰ মধুৰি লাগিছে, ঢেৰ মানে অজস্ৰ মধুৰি। কিছুমান মোৰ হাজবেণ্ডে জেলি বনালে। মইতো দিনে ৰাতিয়ে যদি মোক মধুৰি খাব দিয়ে মই বিৰাট ভাল পাওঁ, মধুৰিকে খাই থাকিম। মানে ভাত তাত একো খাব নিদিলেও হ'ল, মোক অকল মধুৰিকে খাই থাকিব পাৰিলেও ভালেই পাওঁ। ক'ৰ পৰা মধুৰি লাগিছে চাব হা, দেখিছে ইমান তলতো মধুৰি লাগিছে, একেবাৰে তলত দেখিছেনে, একদম তলৰ পৰা মধুৰি লাগিছে গছজোপাৰ একদম ওপৰলৈকে। এইজোপা মধুৰি গছ মোৰ বৰ মৰমৰ, জানেনে। এইজোপা গছ একচুৱেলি ইয়াৰ সঁচটো মোৰ মাৰ ঘৰৰ হয়। মাৰ ঘৰৰ সঁচ বস্তু চবৰে চাগে ভালেই লাগে, তো মোৰ বাইদেউ আৰু ভিনদেউৱে এই সঁচটো মোক আনি দিছিলে, চ' মই ইয়াতে ৰুই দিলোঁ। আজি চাফাই কাম কৰিবলৈ আছে গোটেই দিনটো, মোৰ ঘৰৰ চাফাই, ঢেৰ চাফাই চলিব আজি, ইটো সিটো বহুতো কাম তাৰমানে। এইবোৰ সকলোবোৰ বস্তু ৰ'দত দিছোঁ, কণ্টেইনাৰবোৰ ধুই মেলি চাফা কৰি গোটেই বস্তুবোৰ ৰ'দাইছোঁ। মাজে মাজে বস্তুবোৰ ৰ'দত দিয়াটো বৰ দৰকাৰী। বৰষুণৰ পিছত অকণমান সেমেকা ভাৱ এটা থাকে, এই ভাৱটোৱে বস্তুবোৰ ডেমেজ কৰি দিয়ে, চ' খুব দৰকাৰী এইটো বস্তু। এয়া মই ৰঙালাওৰ আগ আজি বনাম দুপৰীয়াৰ সাজত। ৰঙালাওৰ আগটো খাবলৈ বিৰাট টেষ্টি হয়, আপোনালোকেতো চবেই খায়েই বাৰু, তথাপিও। ফুলৰ বৰাটো খাইছেনে, ফুলৰ পকৰি যিটো হয়, ৰঙালাও আগৰ ফুলৰ পকৰিটো বৰ সোৱাদ খাবলৈ। মই আজি পকৰি নবনাওঁ বাৰু, মই এখন ভাজি বনাম। ৰঙালাও ঢেৰ লাগিছে, কিন্তু কলিতে মানে বেয়া হৈ যায়, গলি যায়, বেয়া হৈ যায়। চ' চাওঁচোন থাকে নে নাথাকে। নাথাকে যদি গছ পাত ফুল চব খাই বৈ শেষ কৰিম। বিশেষ একো স্পেচিয়েলকৈ বনোৱা নাই। ইয়াত মই জিৰা দিছোঁ, জিৰা, পিঁয়াজ, নহৰু, নিমখ, হালধি, জলকীয়া গুড়ি, সিমানেই দিছোঁ আৰু বেলেগ একো দিয়া নাই। আৰু এটা বিলাহী দিছোঁ।
to see you cry. I never listen to your tears and praise. Oh no, I never stop to see you try. I never listen to the words you say. Oh no, I never look in your eyes of sorrow. I never listen to your cries of pain. You get the love and I don't care. I'm sometimes foolish and so vain. আলুখিনি অকণমান শেপত কাটিছোঁ, বাকীখিনি মই জধে মধে কাটি দিছোঁ কাৰণ এইখিনি অকণমান গলিয়ে যায় বনোৱা হৈ যোৱাৰ পিছত। তো সেইটো কাৰণে ইমান আৰু মই হেৰিকৈ কাটা নাই, খুব বেছি কেয়াৰফুলি কাটা নাই। লাগিছেনে দেখিবলৈ ইয়ামি? এতিয়া আহকচোন মই ডেল কাৰ্নেগীৰ কিতাপৰ নেক্সট পাৰ্টটোলৈ আহোঁ। প্ৰথম পাৰ্টটো যোনসকলে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তেখেতসকলে চাই ল'ব পাৰে। লাষ্ট ভিডিঅ'টো লাষ্ট পেৰেগ্ৰাফটো মই অকণমান পঢ়ি দিছোঁ, তেতিয়া আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব। মই আৰম্ভ কৰিছোঁ দেই। কিন্তু ভৰি নোহোৱা সেই মানুহজনৰ সৈতে বাটত ভেটাভেটি হোৱাৰ পিছত মোৰ মনত দৃঢ় বিশ্বাস জন্মিল যে তালৈ গৈ মই এটা চাকৰি পাম। এতিয়া তাৰ পিছৰখিনি মই পঢ়ি দিছোঁ, শুনক। স্বাভাৱিকতে মই বেংকৰ পৰা ঋণ পালোঁ আৰু কেঞ্চাছলৈ আহি মোটামুটি এটা চাকৰিও পাই গ'লোঁ। এতিয়া মোৰ বাথৰুমৰ আৰ্চিৰ এচুকত তলৰ কথাখিনি কাগজত লিখি আঠা লগাই থোৱা আছে। কথাখিনি মই নিতেও পোৱা একোবাৰকৈ পাঠ কৰোঁ। এদিনাখন মোৰ জোতা নাছিল বুলি মন বেয়া হৈ আছিল। আজি আৰু সেই দুখ নাই, কাৰণ বাটত দেখিলোঁ এজন মানুহৰ দুয়োখন ভৰিয়েই নাই। মই এবাৰ এডি ৰিকেনবেকাৰক সুধিছিলোঁ, প্ৰশান্ত মহাসাগৰত সংগীসকলক লৈ এখন ভূৰত উঠি অসহায়ভাৱে 21 দিন ঘূৰি ফুৰি কিনো পাইছিল আপুনি? উত্তৰত তেওঁ কৈছিল, মই অভিজ্ঞতাৰ পৰা আটাইতকৈ ডাঙৰ যিটো শিক্ষা লাভ কৰিছিলোঁ সেইটো হ'ল যদি আপোনাৰ প্ৰয়োজন অনুযায়ী যথেষ্ট খোৱা পানী থাকে, যথেষ্ট পৰিমাণে খাদ্যও থাকে, তেনেহ'লে কেতিয়াও কোনো ওজৰ আপত্তি জনোৱা উচিত নহয়। বিখ্যাত টাইম আলোচনীত এবাৰ গায়াডাল কানালক আহত এজন মেজৰৰ গল্প প্ৰকাশিত হৈছিল। কামানৰ গুলিৰ টুকুৰা এটা ডিঙিত লাগি মানুহজন গুৰুতৰভাৱে আহত হোৱাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁ চিকিৎসকৰ ওচৰলৈ এখন চিঠি লিখি সুধিছিল, মই বাৰু বাচিমনে? চিকিৎসকজনে তৎক্ষণাত উত্তৰ দিছিল, নিশ্চয় বাচিব। তেওঁ আকৌ এখন চিঠি লিখি জানিব বিচাৰে, মই বাৰু কথা ক'ব পাৰিমনে? এইবাৰো উত্তৰ আহিল, নিশ্চয় পাৰিব। তাৰপিছত তেওঁ আন এখন চিঠি পঠিয়ালে। তাত তেওঁ লিখিলে, তেনেহ'লে মইনো ইমান দুশ্চিন্তা কৰি মৰিছোঁ কিয়? দুশ্চিন্তাৰ সময়ত আপুনিও নিজকে এনেদৰে প্ৰশ্ন কৰিব পাৰে, মইনো এনেদৰে দুশ্চিন্তা কৰি মৰিছোঁ কিয়? হয়তো অলপমান ভাবিলে দেখিবলৈ পাব দুশ্চিন্তাৰ কাৰণটো তেনেই নগণ্য। আমাৰ জীৱনৰ শতকৰা 90% ঘটনাই সঠিক আৰু মাত্ৰ 10%হে খেলিমেলি। আমি যদি সুখী হ'ব বিচাৰোঁ তেনেহ'লে আমাৰ যি শতকৰা 90% সঠিক তাৰ ওপৰতহে দৃষ্টি দিব লাগিব আৰু বাকী 10% খেলিমেলিক অগ্ৰাহ্য কৰিব লাগিব। আনহাতে দুশ্চিন্তাত ভাগি পৰি যদি পাকস্থলীৰ আলচাৰত আক্ৰান্ত হ'ব বিচাৰোঁ তেনেহ'লে সেই শতকৰা 10%ৰ ওপৰতে চকু দি বাকী 90%ক অগ্ৰাহ্য কৰিব লাগিব। ডক্টৰ জনছনে এবাৰ কৈছিল, প্ৰতিটো ঘটনাৰ ভাল দিশটোৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব পৰাটো মাহেকত 1000 পাউণ্ড উপাৰ্জন কৰাতকৈও বেছি মূল্যৱান। জীৱনত দুটা বস্তুৰ ওপৰত দৃষ্টি নিক্ষেপ কৰা উচিত। 1. আপুনি যি বিচাৰে তাক পোৱাটো, আৰু 2. তাক উপভোগ কৰাটো। বুদ্ধিমান মানুহে দ্বিতীয়টো লাভ কৰিবলৈ সক্ষম হয়। আজিলৈ বাৰু ইমানতে সামৰোঁ বন্ধুসকল। ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব। লাভ ইউ অল, বাই বাই, টেক কেয়াৰ। নেক্সট ভিডিঅ'ত লগ পাম।